প্ৰিয় শ্ৰোতাৰ বাবে অজয় কুমাৰ বৰাৰ কবিতা পৃথ্বীৰাজৰ প্ৰতিশোধ। কঙালৰ দেশৰ সেউজীয়া কাকতি ফৰিংবোৰ জাক পাতি পাতি আহিছিল খাদ্যৰ অন্বেষণত। দেশৰ মাটিৰ মানুহে ৰঙা দলিচা পাৰি অন্নদান কৰিলে ভোকাতুৰ বুলি। অন্নদান পৰম দান। দেশৰ মাটিৰ মানুহৰ বিশ্বাস, তাৰেই সুবাদত তৰাইনৰ যুদ্ধত পৰাজিত পৃথ্বীৰাজ। কোনে ভাবিছিল পোতাশালীৰ পৃথ্বীৰাজৰ শেষ গতি হ'ব? দুচকু হেৰুৱাই নিতৌ চমতাৰ কোব খাই মৃত্যুৰ ক্ষণ গণিছিল পৃথ্বীৰাজ। কমৰত জোৰ থকা হলে জয়চান্দৰ প্ৰয়োজনেই বা ক'ত? নহলেনো দেশৰ মাটিৰ মানুহৰ মন মুহিবলৈ মুদ্ৰাৰ ইপিঠিত ঘূৰি আন পিঠিত কিয় মাৰিব পৃথ্বীৰাজৰ চাপ? পোতাশালত ভাবুক হৈ পৰিছিল পৃথু। মৃত্যু শত্ৰুৰ হাতত নহয়, মৃত্যু হওক মোৰ কুটুমৰ হাতত। শেষ ইচ্ছা আছিল পৃথুৰ। মনত কাকতি ফৰিং খেদাৰ পণ, সহায়ৰ প্ৰতিশ্ৰুতি বন্ধু মহাকবি চান্দ বৰদাই। তোমাৰ কি শক্তি আছে? আনৰ শক্তিৰে বিজয়ী হোৱাজন কিমান শক্তিমান? আমাৰ ৰজাই জানে শব্দভেদীবান, তুমি কি জানা? চান্দ বৰদাইৰ প্ৰশ্নত মৌন ঘূৰি দুৰু দুৰুকৈ কঁপিছিল বুকু। জয়চান্দ বিনে বিজয় অসম্ভৱ আছিল তৰাইন। মাটিৰ মানুহৰ ৰোষত নপৰিবলৈ ষড়যন্ত্ৰ চলিল পৃথক গোপনে মৰাৰ। ঘূৰিৰ ভাৱৰ বুৰবুৰণিত শব্দভেদী বানৰ কৌশল শিকাৰ অদম্য হেঁপাহ। ঘূৰিক আশ্বাস মহাকবি চান্দ বৰদাইৰ। মুকলি পথাৰত ওখ মঞ্চ, মঞ্চত ঘণ্টা, লক্ষ্য আৰু দুজন মানুহ, এজন ঘূৰি, আনজন মহাকবি চান্দ বৰদাই। কবিয়ে গাই গ'ল কবিতা। মোৰ সোঁফালে ১.৫ গজত ঘণ্টা, তাৰ ১.৫ গজত লক্ষ্য, তাৰ ৩ গজত ঘূৰি। হে ৰাজন, তোমাৰ লক্ষ্যত নকৰিবা দেৰি। হাতত ধনুষৰ লৈ সাজু আছিল পৃথ্বীৰাজ। ঘণ্টাত কোব পৰিছিল মহাকবিৰ, নিমিষতে পৃথুৰ বিষাক্তকাৰে ভেদ কৰিছিল ঘূৰিৰ বুকু। থিতাতে মৃত্যু হল ঘূৰিৰ। হুৱা দুৱা লাগিল সেই চেগতে, খাপৰ তৰোৱাল উলিয়াই পৃথুক শিৰচ্ছেদ কৰিলে মহাকবি চান্দ বৰদায়ে। দেশৰ মাটিৰ মানুহৰ দুৰ্দিন তাতেই শেষ নহল। কবিতাটি কেনে পালে কমেণ্ট বক্সত জনাব আৰু চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।